নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাশিফল নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেনে জানি লওঁ 28 মে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। লগতে অনুৰোধ জনাওঁ যে যদি আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ তথা আমাৰ সৈতে জড়িত হৈ থাকিবলৈ। এই ৰাশিকেইটাৰ মান সন্মান আগতকৈ বৃদ্ধি পাব, সমাজত এক বেলেগ ধৰণৰ প্ৰতিষ্ঠা বৃদ্ধি হ'ব আৰু নিজৰ অফিচতো সহযোগীৰ পৰা বিশেষ সহযোগ পাব আৰু বছৰ প্ৰশংসা লাভ কৰিব। লগতে ব্যৱসায়ৰ ক্ষেত্ৰখনতো ব্যৱসায় বিস্তাৰ হোৱা দেখা যাব। লগতে আমদানি যথেষ্ট হ'ব আৰু বিভিন্ন ক্ষেত্ৰত আৰ্থিক উন্নতি হোৱা দেখা যায়, যাৰ দ্বাৰা পৰিয়ালত সুখ শান্তি সৌভাগ্য বৃদ্ধি হ'ব। চাবলৈ গ'লে বিভিন্ন দিশত সফলতা লাভৰ উপৰি ভাগ্য সুপ্ৰসন্ন হোৱাৰ ফলত সকলো কাম তথা মনৰ ইচ্ছা পূৰণ হোৱা দেখা পাব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, সিংহ আৰু ধনু ৰাশি। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।